ওয়েলকাম টু ইউটিউব চেনেল পিলপিলাল ব্লগছ। মই আজি আপোনালোক দেখুৱাম এখন পিলপিলি গেৰেজ। এই গেৰেজখনতে সকলো ধৰণৰ ই ৰিক্সাৰ পাৰ্টছ পোৱা যায়, মটৰ ৰিপেয়াৰিং, চাৰ্জাৰ, কণ্ট্ৰলাৰ সকলোখিনি পোৱা যায়। গতিকে এইখন গেৰেজলৈ মই আজি আপোনালোক দেখুৱাম। মোৰ ভিতৰত চাই দেখুৱাওক। এই গেৰেজখন আছে চেঙাৰ বেছিকৰ ওচৰতে আছে। যদি আপোনালোক কোনোবা যদি পিলপিলি বা ই ৰিক্সা মেৰামতি কৰিবলৈ হয় এই দোকানত আহিব পাৰে। গতিকে এই মোৰ ভিতৰত চাই থাকক। এতিয়া মই গৈ আছোঁ এই পিলপিলি গেৰেজখনলৈ, আপোনালোকে মোৰ ভিতৰটো চাই থাকক। চাওক, মই এতিয়া গৈ আছোঁ। এই আমাৰ এইটো চেঙাবহৰী ৰাস্তা হয়। এই চেঙাবহৰী ৰাস্তাৰ ওচৰতে প্ৰাকৃতিক সৌন্দৰ্য এইবিলাক চাই থাকক। মই এতিয়া গৈ আছোঁ, এতিয়া গৈ আকৌ পামেহি। ফাইনেলি মই এতিয়া গেৰেজ পালোঁ। এতিয়া গেৰেজৰ ভিতৰত যাই তেখেতক মই দেখুৱাম, আপোনালোকে চাই থাকক। এতিয়া আপোনালোকৰ দোকানৰ ভিতৰত আহিলোঁ, এতিয়া দোকানখন দেখালোঁ। এয়া সকলো পিলপিলিবিলাক ইয়াত ৰখা হৈছে। দূৰৰ দূৰৰ পৰা পিলপিলি আহি ইয়াত আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰতে আহে। এতিয়া এই সকলো পিলপিলিগিলা ই ৰিক্সা পিলপিলি বুলি কোৱা হয়, সকলোখিনি ৰিপেয়াৰিং কৰি আছে, ৰিপেয়াৰিং কৰিবলৈ আহিছে। এই তেখেত যে আছে, তেখেতে এই গেৰেজৰ অনাৰ হয়। তেখেতৰ নাম ৰিণ্টু আলী। তেখেতে এটা চাৰ্জাৰ ৰিপেয়াৰিং কৰি আছে। আৰু এইজন মানুহটো দেখিছে, এইজনো তেখেতৰ অন্য এজন মেকাৰ হয়। তেখেতেও কণ্ট্ৰলাৰ ৰিপেয়াৰিং কৰি আছে। চাওক, এই সকলো ঠাইখিনিতে এই সকলো কণ্ট্ৰলাৰ ৰিপেয়াৰিং কৰে। গতিকে মই আপোনালোকক দোকানখন মই দেখুৱাই দিলোঁ। চাওক, এই দোকানখনৰ ভিতৰত সকলো বেটাৰী, ই কণ্ট্ৰলাৰ, চাৰ্ভাৰ সকলো ৰখা হৈছে। চাওক, এইটো মটৰ ৰিপেয়াৰিং কৰি আছে। এইটো আপোনালোকক অকণমান দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।